আমি আজি আমাৰ ধনশ্ৰী ডিজিনেটিক কেম্পত 52 কেটাৰ আছিলে আগতে অপাৰেশ্যন কোট পলাই গৈছিলে আজি কেইদিনমান ভিতৰৰ পৰা আহি পেলাই এটা কৈ আহি বাহিৰৰ পৰা আহি পেলাই জমা হৈ পেলাই আজি 52 কেটাৰ ধনশ্ৰী ডিজিনেটিক কেম্পত আহিছে আজিৰ পৰাটো আমাৰ লোকৰ কেটাৰবিলাক বাহিৰত নাই কেইজনমান 2-3জনমান বাহিৰত এনে চিভিলিয়ান থাকিব আছে এইটো আমি এতিয়া আজিটো আনিব পৰা নাই 52 কেটাৰ যিমান আছিলে জংগলত বাহিৰত আজি আহা শেষ হৈ গ'ল আমাৰ লগৰ সিজফায়াৰ এগ্ৰিমেণ্ট হোৱাটো 2000 সেপ্টেম্বৰ মাহতে হৈছিলে এতিয়া চৰকাৰৰ লগত আমাৰ লগৰ আলোচনা হ'ব অসম চৰকাৰৰ লগতে আমাৰ ভাৰত চৰকাৰৰ লগতে আলোচনা আমাৰ ডিমাণ্ড আছে আমাৰ DNLA সংগঠনৰ আমাৰ হেৰিম্বাৰ আজি আগতে আছিলে আমাৰ লগত ডিমাচা সমস্যা বহুত আছে কিন্তু ৰাইজৰ লগতে আজি বিজেপি চৰকাৰ আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ লগৰ যিটো মূল দাবী আছে এইটো আমি কৰি দিম বুলি আমাক ফোনৰ যোগেদিহে আগতে কৈছিলে তেতিয়া আজি এতিয়াতো আমালোকে টেবুল টক হ'ব আলোচনা কৰিব তেতিয়াহে আমি আপোনালোককে তেতিয়া আলোচনা মাধ্যমলৈ গ'লে আপোনালোককে জনাই দিম বাৰু এইটোৱে আছে কেদাৰবিলাকৰ সংস্থাপনৰ ক্ষেত্ৰত আপোনালোকে কেনেকৈ কেটাৰবিলাকৰতো আমাৰ লগত ডিমাণ্ডটো যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে আমাৰ লগৰ কেম্পটো এনেকৈ থাকিব কেটাৰবিলাক আমাৰ লগৰ লগতে একেলগে থাকিব কেম্পতে ধন্যবাদ